এক্সক্লুসিভ সাম টছৰ ডিজাইনছ আপোনাৰ ৰেডি হৈ আহিছে। আজি অলপ দেখাই দিওঁ আপোনালোকক। বহুতখিনি আহিছে, তাৰে ভিতৰত কেইবাটা যোৰা দেখাই আছোঁ। এটাতকৈ এটা বহুত ধুনীয়া ধুনীয়া হয়। এইটো আছে কিন্তু টছত আপোনাৰ য়েল্লো ৱৰ্কত কৰা হৈছে। ইয়াত দেখিছে বুটাখিনি আপোনাৰ য়েল্লোত আছে, ভালকৈ মন কৰিব চাব। মিনাটো আপোনাৰ গ্ৰীণ এণ্ড ব্লুত ৱৰ্ক কৰা আছে আৰু ছাইডৰ পটিটো মই ৰাখিছোঁ ৰয়েল ব্লুত, আৰু গোটেই বডিটোত যিটো আছে য়েল্লোত আপোনাৰ এনেকুৱা ব্লু মিনা দিয়া থাকিব। দহিটো য়েল্লো কালাৰ কৰাৰ পিছত যোৰাটো আৰু বেছি ফুটি উঠিছে, খুব ধুনীয়া লাগিছে। এইটো য়েল্লো দহিটো কৰা হৈছে কাৰণে ইমান ধুনীয়া লাগিছে। আৰু এইখন আছে কিন্তু মেখেলাখন, জাষ্ট আমেজিং এটা ডিজাইন হয়। এইখন আছে মেখেলা, মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে। ইউ জাষ্ট লাভ দিছ ডিজাইন। আৰু ব্লাউজৰ পিচটো কিন্তু ইয়াৰে চিম্পল পাৰি দিয়া থাকিব। এয়া চাব, ব্লাউজৰ পিচটোত আপোনাৰ এনেকুৱা চিম্পল এটা ব্লু হোৱাইটত এনেকুৱা পাৰি দিয়া থাকিব। এগেইন আৰু এটা দেখাই আছোঁ চিম্পলত। যোৰাটো বহুত বেছি ধুনীয়া হয়। আপোনাৰ এনেকুৱা মগৰ বুটা দিয়া থাকিব একলাইনৰ। যোনে অলপমান চিম্পলত প্ৰেফাৰ কৰে, চিম্পলত এনেকুৱা দিয়া থাকিব। খুব ধুনীয়া মগৰ বুটা এনেকুৱা ব্লেকত ৱৰ্ক কৰা আছে। চাদৰখন কিন্তু আপোনাৰ ৰেডি টু ৱেৰ হৈ আছে, বহুত বেছি ধুনীয়া হয়। 5499ত ল'ব পাৰিব এইখন চাদৰ। আৰু এইখন আছে মেখেলা, এক্সক্লুচিভ এটা ছেট হয়। এইখন আছে মেখেলা, মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ কিন্তু ৱৰ্ক কৰা থাকিব। মানে এটা একদম ইউনিক এটা লুক আহিব এইটো পিন্ধিলে। আৰু মাটিশালত বোৱা কলা টচৰ যোৰা হয়। ব্লাউজ পিচ এনেকুৱা চিম্পল পাৰি দিয়া থাকিব। ইয়াৰে বহুতকেইটা কালাৰ আহিছে, মাৰুন এণ্ড ৰেড ইজ অলছ' এভেইলেবল। মানে খালি চাদৰখন ৰেডি হোৱা নাই কাৰণে দেখাব পৰা নাই। এইটো এটা দেখাই আছোঁ, এক পিচে অনলি ৰেডি হৈ আহিছে। এইটোৰ আমাৰ বহুত বেছি অৰ্ডাৰ আছে, যিহেতু কাপোৰটো বহুত হেভি হয়, আহিবলৈ অলপ টাইম লাগি যায় ন। চ' এনেকুৱা চাদৰখন আপোনাৰ গোটেইটো ৰেডি টু ৱেৰ হৈ থাকিব। খুব ধুনীয়া হয় চাদৰখন, পকোৱা কৰা আছে। আৰু এইখন আছে কিন্তু মেখেলা, এক্সক্লুচিভ ডিজাইন হয়। এইখন আছে মেখেলা, মেখেলাখনো যথেষ্ট হেভিকৈ থাকিব। দেখিছে যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে। আৰু ব্লাউজৰ পিচটো কিন্তু থাকিব চিম্পল ৱৰ্ক কৰা, যিহেতু কাপোৰযোৰ ইমান হেভি হয়, ব্লাউজৰ পিচটো চিম্পলকৈ ৱৰ্ক কৰা আছে। এইটো এটা চাব, খুব ধুনীয়া চিম্পলত ৱৰ্ক কৰা হৈছে। কফিত আপোনাৰ ব্লু এণ্ড য়েল্লোত ৱৰ্ক কৰা আছে। এইটো এটা এক্সক্লুচিভ ডিজাইন হয়। এইখিনি দেখিছে এনেকুৱা বক্স ডিজাইনত থাকিব, একদম ইউনিক এটা লুক আহিছে। য়েল্লো, ব্লু এণ্ড কফিত ৱৰ্ক কৰা আছে। এইখন চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। প্ৰাইচ আহিব 5799। এইখন আছে মেখেলা, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে। চাব, বহুত ধুনীয়াকৈ ৱৰ্ক কৰা আছে। ব্লাউজৰ পিচটো কিন্তু আহিব চিম্পল এটা পাৰি দিয়া। যিহেতু ৱেডিং ছিজন চলি আছে, আপোনালোকে কিন্তু এনেকুৱা ছেট ল'ব পাৰে। আৰু যদি টুইনিং কৰিব বিচাৰে, 2 to 3 পিচ চেইন বিচাৰে, তেতিয়া আমাৰ তাত অৰ্ডাৰ দিব পাৰিব। খালি টাইম লাগিব, আমাৰ আপ টু 1 মান্থৰ ভিতৰতে আমি ডেলিভাৰী কৰিব পাৰিম। এইটো এটা ডিজাইন চাব, এক্সক্লুচিভ ডিজাইন হয়। একচুৱেলি এইটো কাষ্টমাইজ ছেট হয়, মোক ক্লাইণ্টে দিছিলে কৰিবৰ কাৰণে, ৰেডি কৰিবৰ কাৰণে। চ' আমি ৰেডি কৰিলোঁ। চাবচোন, যদি বেলেগো অৰ্ডাৰ দিব বিচাৰে এইটো ল'ব পাৰিব। এভেইলেবল হৈছে 2 পিচ। এইখন আপোনাৰ দুটা এনেকুৱা পাৰি দিয়া থাকিব। আৰু গোটেই বডিত যে মাল্টি কালাৰ, এইটো ৰেডি কৰাৰ পিছত লুকটো ইমান ধুনীয়া আহে, ইয়াৰে বহুত বেছি ধুনীয়া আহে। ব্লাউজৰ পিচটো চাওক, ইয়াৰে ইমান ধুনীয়া হয়। এক্সট্ৰাকৈ এটা পটিও আছে আৰু 2 লাইনৰ এনেকুৱা বুটা দিয়া থাকিব মাল্টি কালাৰত। মানে ব্লাউজটোৰ লুকটো কিন্তু খুব ধুনীয়া আহিব পিন্ধাৰ পিছত। আৰু এইখন আছে কিন্তু মেখেলাখন, মেখেলাখনো বহুত বেছি ধুনীয়া হয়। প্ৰাইচ আহিব ইয়াৰে আপোনাৰ 7199। এইখন মেখেলা বহুত হেভিকৈ আছে। আৰু ছাইডৰ পটিকেইটা কিন্তু এনেকুৱা ৰেডত থাকিব। মাটিশালত বোৱা কলা টচৰ যোৰা হয়, একদম প্ৰিমিয়াম কোৱালিটি হয়। দেখাত পিয়'ৰ মুগা যেন এটা লুক আহে। মানে নেক্সট এটা দেখাই আছোঁ, এইটো আছিলে আপোনাৰ কপৌ ফুলত ৱৰ্ক কৰা পিংক এণ্ড গ্ৰীণত। এইটো কিন্তু বহুত ডিমাণ্ডিং এটা ছেট হয়, কিন্তু অনলি এটা পিচে আহিছে। আপোনালোকে অনলি এটা পিচে ল'ব পাৰিব ইয়াতে এতিয়া, বিকজ নেক্সট আমি বেলেগ কালাৰ বনাই আছোঁ। ইয়াৰে পিংক এণ্ড গ্ৰীণত গুণাত ৱৰ্ক কৰা আছে, কপৌ ফুলৰ ডিজাইন দিয়া, যথেষ্ট ধুনীয়া হয় যোৰাটো। এইখন চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। আৰু মেখেলাখন দেখাই আছোঁ, মেখেলাখনো কিন্তু যথেষ্ট ধুনীয়া থাকিব। এয়া দেখিছে, মেখেলাখনো আপোনাৰ যথেষ্ট হেভিকৈ ৱৰ্ক কৰা থাকিব। ব্লাউজৰ পিচটো কিন্তু থাকিব ইয়াৰে এনেকুৱা ছেমি হেভি ৱৰ্কত। দেখিছে খুব ধুনীয়া হয় ব্লাউজৰ পিচটো। যদি ভাল লাগিছে এইটো যোৰা, আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। প্ৰাইচ আহিব 7450। নেক্সট এটা দেখাই আছোঁ য়েল্লো এণ্ড গ্ৰীণত। এইটো কিন্তু খুব ধুনীয়া, বহুত ধুনীয়া। আঁচলটো আপোনাৰ বহুত হেভিকৈ ৱৰ্ক কৰা হৈছে। এইখন হৈছে চাদৰখন, য়েল্লো এণ্ড গ্ৰীণত ৱৰ্ক কৰা আছে। গোটেই বডিটোতে আপোনাৰ এনেকুৱা গ্ৰীণত ৱৰ্ক কৰা থাকিব। ছাইডৰ প্ৰতি য়েল্লোত আছে, খুব ধুনীয়া হয় এইখন চাদৰ।
একদম হেভিকে কিন্তু এই কাপোৰযোৰ ৱৰ্ক কৰা হৈছে আঁচলটো স্পেচিয়েলি আঁচল এণ্ড মেখেলাৰ কামটো খুব হেভিকে হৈছে আৰু ইয়াৰে মাজৰ বুটাটো গ্ৰীণত দিয়া হৈছে কাৰণে খুব ধুনীয়া লাগিছে এইখন আছে মেখেলাখনো যথেষ্ট হেভিকে আছে আৰু ব্লাউজৰ পিচটো দেখিছে ব্লাউজৰ পিচটোতো কিন্তু ৱৰ্ক কৰা আছে যোৰাটো ল'ব পাৰিব আপোনালোকে 7990 চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ হৈ থাকিব এইটো এটা এক্সক্লুসিভ কালাৰ এণ্ড ডিজাইন হয় এইটো আমাৰ সদায় অৰ্ডাৰ থাকে সদায় মানে আমি সদায় ষ্টকত এক পিচ নহ'লে দুই পিচ থৈয়ে দিওঁ বিকজ কাষ্টমাৰ আহি ফোনত কিন্তু এবাৰ সোধেই যে স্ক্ৰীনশ্বটটো লৈ পেলাই যে এইযোৰ কাপোৰ আছে নেকি বাইদেউ চ' আমি তেতিয়া most of the টাইম ষ্টক আউটে হৈ যায় কাৰণ দেখুৱাৰ লগে লগে ষ্টক আউট হৈ যায় আৰু প্ৰি বুকিঙো আছে ইয়াৰে বহুত সেইকাৰণে মই আকৌ দেখাই দিলোঁ এইযোৰ কাপোৰ কলা টছত আপোনাৰ মাটিশালত বোৱা য়েল্লো এণ্ড মাৰুনত ৱৰ্ক কৰা খুব ধুনীয়া এখন কাপোৰ হয় চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ হৈ আছে আৰু এইখন আছে কিন্তু মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ হেভিকে ৱৰ্ক কৰা থাকিব কালাৰ কম্বিনেশ্যন ইয়াৰে চাওক না ইউ জাষ্ট লাভ দিছ কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় এইখন আছে মেখেলাখনো যথেষ্ট ধুনীয়া আছে ব্লাউজৰ পিচটো কিন্তু আপোনাৰ এনেকুৱা সিম্পলকৈ দুটা পাৰি দিয়া থাকিব এইটো যোৰা যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে প্ৰাইচ আহিব 6450 এইটোৰে আৰু এটা দেখাই আছোঁ ব্লেক এণ্ড ৰেডত আছে খুব ধুনীয়া কিন্তু এইটো আছে চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ থাকিব ব্লেক এণ্ড ৰেডত এই কালাৰটো কিন্তু বিৰাট এটা ধুনীয়া কম্বিনেশ্যন হয় ব্লেক এণ্ড ৰেড এণ্ড গোটেই বডিটোত কিন্তু এনেকুৱা ব্লেক এণ্ড ৰেড বুটাত দিয়া থাকিব খুব ধুনীয়া মানে এনেকুৱা দেখাত লাগে যে পিয়ৰ মুগা এটা পিন্ধিছে নেকি এনেকুৱা টাইপৰ এটা লুক আহে চাদৰখন ৰেডি টু ৱেৰ হৈ আছে আৰু এইখন আছে কিন্তু মেখেলাখন দেখাই আছোঁ মেখেলাখনো আপোনাৰ ৰেড এণ্ড ব্লেকত আছে ব্লাউজৰ পিচটো কিন্তু চিম্পল এটা পাৰি দিয়া থাকিব বিৰাট প্ৰিটি হয় সেটটো এইটো পিন্ধিলেও কিন্তু কমপ্লিমেণ্ট মানে মাষ্ট আহিবই মানে এখন ল'ব পাৰিব 6450ত আৰু দুটা ধুনীয়া সেট দেখাই আছোঁ সানফ্লাৱাৰ বুটাত আছে খুব ধুনীয়া ট্ৰেডিশ্যনেল ৱৰ্কত আছে আৰু ইয়াৰে বুটাকেইটা যে বহুত ঘনকৈ কৰা আছে আৰু মাল্টি কালাৰ কৰা হৈছে কাৰণে ইয়াৰে লুকটো বহুত বেছি ধুনীয়া আহিছে বহুত ধুনীয়া টচৰ সেট হয় গুণাত আপোনাৰ মাল্টি কালাৰ হেৰি আচলত দিয়া আছে আৰু গুণাত আছে পাৰ্পল আছে ব্লু আছে য়েল্লো আছে ৰয়েল ব্লু আছে খুব ধুনীয়া মাল্টি কালাৰত ৱৰ্ক কৰা আছে সাইডৰ পটিখিনিও এনেকুৱা মাল্টি কালাৰত ৱৰ্ক কৰা থাকিব বিচনী খাই ৱৰ্ক কৰা আছে খুব ধুনীয়া এখন আছে চাদৰ আৰু এখন আছে কিন্তু মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব এইটো ডিজাইনৰ বহুত ডিমাণ্ড আমাৰ সদায় অৰ্ডাৰ আহি থাকে আৰু এইটো ব্লাউজৰ পিচটোত কিন্তু সিম্পল এটা পাৰি দিয়া থাকিব ইয়া চাব 7টা পটি দিয়া আছে সাইডৰ পটি 7টা পটি আছে ইয়াৰে এটা পটি ব্লাউজৰ কাৰণে দিয়া হৈছে ল'ব পাৰিব আপোনাৰ 6990ত নেক্সট এটা দেখাই আছোঁ খুব ধুনীয়া এইটোৰ কালাৰটো অলপ বেলেগ মানে এইটো আপোনাৰ কফি আছে কফি কালাৰত কৰা হৈছে খুব ধুনীয়া হয় ইয়াৰে কালাৰ কম্বিনেশ্যন কেইটা সানফ্লাৱাৰ বুটাত আছে একদম ট্ৰেডিশ্যনেল ৱৰ্কত আছে এইটো বিচনী খাই ৱৰ্ক কৰা থাকিব অলপমান ইউনিক টাইপৰ হয় আৰু সাইডৰ পটিখিনিও এনেকুৱা মাল্টি কালাৰত ৱৰ্ক কৰা আছে সাইডৰ পটি লগোৱাৰ পিছত বহুত ধুনীয়া লাগিব এইখন আছে চাদৰখন মই মেখেলাখন দেখাই আছোঁ মেখেলা আৰু ব্লাউজৰ পিচো কিন্তু বহুত ধুনীয়া হয় ইয়াৰে চিম্পল পটি দিয়া হৈছে কাৰণে কাপোৰযোৰ যিহেতু হেভি ব্লাউজ পিচটো চিম্পল পটি দিয়া আছে এইখন মেখেলা আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ বহুত ধুনীয়া এটা লুক আহিব চিম্পল এনেকুৱা পাৰি দিয়া থাকিব ল'ব পাৰিব 6990 ধুনীয়া আসাম সিল্কৰ যোৰা দেখাই আছোঁ কেঁচাপাত পিয়ৰ পাতো আছে আৰু পিয়ৰ পাতৰ যোৰাও আছে বহুত ধুনীয়া ফাৰ্ষ্ট এই পাৰ্পল কালাৰটো দেখাই আছোঁ পাৰ্পল কালাৰটো দিয়াচোন পাৰ্পল কালাৰত আপোনাৰ চাব বুটা ৱৰ্ক কৰা আছে খুব ধুনীয়া হয় বহুত ধুনীয়া হয় চাব এইটো আছে আপোনাৰ আঁচলৰ ডিজাইন আৰু গোটেই বডিটোত কিন্তু ৱৰ্ক কৰা থাকিব গুটটো মেলি দে গোটেই বডিটোতে কিন্তু ৱৰ্ক কৰা থাকিব মেলি দি আছোঁ এখন চাব কালাৰটো ইয়াৰে ইমান ধুনীয়া হয় বহুত ধুনীয়া এয়া আছে চাব আঁচলৰ ডিজাইন আৰু গোটেই বডিটোতে এনেকুৱা ৱৰ্ক কৰা আছে এক্সট্ৰিমলি এটা ৱাও ডিজাইন এণ্ড কালাৰ হয় পাৰ্পল কালাৰটোত বহুত ধুনীয়া লাগিছে শুৱালকুছি লেপ টেষ্টেড হয় যোৰাটো শুৱালকুছি লেপ টেষ্টেড হ'ব এইকেইটা আছে সাইডৰ পটি আৰু এইটো আছে আপোনাৰ ব্লাউজৰ পিচ মেখেলাখন দেখাই আছোঁ মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব কালাৰ কম্বিনেশ্যনটো স্পেচিয়েলি ইয়াৰে ইমান ধুনীয়া লাগিছে একদম দেখিলেই ল যেন লাগিব এইখন আছে মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে আৰু ব্লাউজৰ পিচটো দেখাই দিলোঁ আপোনালোকক সাইডৰ পটি আৰু ব্লাউজৰ পিচটো এনেকুৱা সিম্পল প্লেইন আছে যোৰাটো ল'ব পাৰিব আপোনালোকে 11900ত হিউজ আমাৰ আসাম সিল্কৰ সেট ষ্টক ইন হৈছে আৰু ডিজাইনাৰ সেটছো বহুতখিনি ষ্টক ইন হৈছে কাষ্টমাইজ সেট আপোনালোকে কিন্তু আহি আমাৰ ইয়াত ষ্টৰত ভিজিট কৰি ল'ব পাৰিব ধুনীয়া কাপোৰ একদম
ৰিজনেবল ৰেটত। এখন আছে চাব পিচ কালাৰত, বিৰাটেই ধুনীয়া এটা যোৰা হয়, বহুত ধুনীয়া। এয়া চাব পিচ কালাৰ, এইটো আঁচলৰ ডিজাইন আৰু গোটেই বডিটোতে এনেকৈ সৰু সৰু ফ্লাৱাৰ মটিভটো দিয়া থাকিব, ইমান মৰম লগা হয় যোৰাটো। এইখন আছে চাদৰ, মই মেখেলাখন দেখাই আছোঁ, মেখেলা আৰু ব্লাউজৰ পিচ। কালাৰটো স্পেচিয়েলি ইয়াৰে বহুত মানে ইউনিক হয়, একদম লাইট পিচ যিটো কালাৰ হয়, এইটোত লেভেণ্ডাৰ দিয়া হৈছে কাৰণে আৰু ধুনীয়া লাগিছে। এইকেইটা ছাইডৰ পটি আৰু ব্লাউজৰ পিছত এনেকুৱা পটি দিয়া থাকিব। আৰু এইখন আছে আপোনাৰ মেখেলাখন, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ আছে, 10,490ত ল'ব পাৰিব। এয়া আছে মেখেলা, ব্লাউজৰ পিছত দেখাই দিলোঁ, শুৱালকুছি লেপটেষ্টেড পাব। নেক্সট এটা দেখাই আছোঁ যোৰা, আৰু ধুনীয়া যোৰা দেখাই আছোঁ। এইটো আছে পিয়'ৰ আছাম চিল্কৰ যোৰা, ল'ব পাৰিব 9599ত। খুব ধুনীয়া হয় আৰু ইয়াৰে কালাৰটো ইমান স্পেচিয়েলি ধুনীয়া। এইটো আপোনাৰ ব্লুও নহয়, গ্ৰীণো নহয়, অলপমান তাৰে মিডিলৰে এটা কালাৰ হয়, আৰু স্পেচিয়েলি য়েল্ল' বুটাটো দিয়া হৈছে কাৰণে খুব ধুনীয়া লাগিছে, য়েল্ল' এণ্ড কপাৰত। এইটো আছে আঁচলৰ ডিজাইন, ছাইডৰ প্ৰতি ব্লাউজৰ পিচ দেখাই দিওঁ, শুৱালকুছি লেপটেষ্টেড হয়, একদম বিশুদ্ধ পাটৰ যোৰা এইবিলাক হয়। ব্লাউজৰ পিচটো দেখিছে, ধুনীয়াকৈ হাতত ৱাৰ্ক কৰা থাকিব। আৰু এখন আছে কিন্তু মেখেলা, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ থাকিব। এয়া দেখিছে, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ থাকিব। আৰু ছাইডৰ প্ৰতি এনেকুৱা ব্লুত কপাৰ গুণা দিয়া থাকিব। নেক্সট এটা দেখাই আছোঁ, খুব ধুনীয়া কেঁচা পাট বাই পিয়ৰ পাটৰ যোৰা হয়, কালাৰটো বৰ মৰম লগা হয়, বহুত মৰম লগা। গ্ৰীণত আছে, গ্ৰীণত আপোনাৰ কপাৰ এণ্ড ৰেডত ৱাৰ্ক কৰা আছে। এয়া দেখিছে, কালাৰটো ইয়াৰে ইমান ধুনীয়া হয়, একদম ইউনিক এটা লুক আহিব। আপোনালোকে কেঁচা পাটৰ লাইট পিংক, লাইট স্কাই ব্লু এইখিনি দেখিছে, কিন্তু এই কালাৰটো একেবাৰে ইউনিক হয়। এখন চাদৰ, আৰু এইকেইটা আছে কিন্তু ছাইডৰ পটি, শুৱালকুছি লেপটেষ্টেড পাব। ছাইডৰ পটি, ব্লাউজৰ পিচ এনেকুৱা কপাৰত ৰেড মিনা আছে, আৰু মেখেলা আৰু ব্লাউজৰ পিচ থাকিব পাটৰ। 9900ত ল'ব পাৰিব। খুব ধুনীয়া এখন পিয়'ৰ কেঁচা পাট বাই পিয়'ৰ পাটৰ ছেট। কালাৰ কম্বিনেশ্যন একেবাৰে ইউনিক হয়। এইখন হৈছে মেখেলা, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ থাকিব। স্পেচিয়েলি কালাৰ কম্বিনেশ্যনটো গ্ৰীণত কপাৰ এণ্ড ৰেড দিয়াৰ বাবে একদম মানে এটা দেখাই আছোঁ, য়েল্ল'ত বৰ ধুনীয়া হয়, কিন্তু য়েল্ল'ত আপোনাৰ কপাৰ এণ্ড চিলভাৰত ৱাৰ্ক কৰা আছে। একদম এটা ব্ৰাইট যিটো এটা য়েল্ল' থাকে নহয়, বহুত ধুনীয়া য়েল্ল' কালাৰটো, সেইটো কালাৰত হয়। কপাৰত আপোনাৰ সৰু চাব এনেকুৱা চিলভাৰ মিনা দিয়া থাকিব, চিলভাৰ মিনা দিয়া থাকিব। এখন মেলি দে নেকি, এখন চাব, ইমান ধুনীয়া হয় যোৰাটো। আঁচলৰ ডিজাইনটো এনেকৈ কপাৰত চিলভাৰ মিনা থাকিব, আৰু এই গোটেই বডিটোতে কিন্তু যিটো যে বুটাটো আছে, সৰু কপাৰত চিলভাৰ মিনা থাকিব, যথেষ্ট ধুনীয়া এটা যোৰা হয়। এইকেইটা আছে ছাইডৰ প্ৰতি কপাৰ গুণাত চিলভাৰ মিনা দিয়া থাকিব। এইখন চাদৰ, আৰু এইখন আছে কিন্তু মেখেলা, মেখেলাখনো বৰ ধুনীয়া হয়, বহুত ধুনীয়া হয়। যোৰাটো আপোনালোকে ল'ব পাৰে, শুৱালকুছি লেপটেষ্টেড পাব। আমাৰ ইয়াত যিমান যোৰা আছে বিশুদ্ধ শুৱালকুছিৰ হয়, উইথ লেপটেষ্টেড থাকিব। যোৰাটো ল'ব পাৰিব অনলি 9500ত। ব্লাউজৰ পিচটোত কিন্তু এনেকুৱা পাৰি দিয়া থাকিব বহুতকেইটা, খুবেই ধুনীয়া যোৰা। নেক্সট এটা দেখাই আছোঁ, বহুত ধুনীয়া যোৰা হয়। এইটো আছে গল্ডেন কালাৰত, মুগা টাইপৰ কালাৰ হয়, মুগা এণ্ড গল্ডেন মিক্স কৰিলে যেনেকুৱা এটা কালাৰ হয়, সেইটো কালাৰত। এইটো বৰ ধুনীয়া যোৰা হয়। এইটো আছে কিন্তু আঁচলৰ ডিজাইন, কপাৰত ৰেড মিনা আছে, আৰু গোটেই বডিটোতে এনেকৈ কপাৰত ৰেড মিনা দিয়া থাকিব, খুব ধুনীয়া যোৰা হয়। শুৱালকুছি লেপটেষ্টেডে আছে যোৰাটো। এইকেইটা আছে কপাৰত ৰেড মিনা, আৰু ব্লাউজৰ পিচটোতো আপোনাৰ এনেকুৱা কপাৰত ৰেড মিনা ৱাৰ্ক কৰা থাকিব, খুবেই ধুনীয়া যোৰা। এইখন আছে চাদৰ, মই মেখেলা আৰু ব্লাউজৰ পিচ দেখাই আছোঁ। এইখন আছে মেখেলা, মেখেলাখনো যথেষ্ট ধুনীয়াকৈ আছে, বহুত বেছি ধুনীয়া। ব্লাউজৰ পিচ দেখাই দিলোঁ, আৰু ছাইডৰ পটিখিনিও এনেকুৱা কপাৰত ৰেড মিনা থাকিব। ল'ব পাৰিব যোৰাটো 9900ত। নেক্সট এটা দেখাই আছোঁ, খুবেই ধুনীয়া যোৰা হয়। এইটো আছে পিংকত, পিংকত আপোনাৰ কপাৰ এণ্ড ৰেডত ৱাৰ্ক কৰা আছে। এইটো আৰু এটা মানে ইউনিক ডিজাইন এণ্ড কালাৰ হয়। এইটোৰ ইমান বেছি অৰ্ডাৰ আহিছে, আমাৰ বহুত অৰ্ডাৰ আহিছে। এইটো আছে আপোনাৰ কপাৰ গুণাত ৰেড মিনা আছে, আৰু গোটেই বডিটোতে কিন্তু এনেকুৱা ৰ'জ মটিভটো দিয়া থাকিব, একেবাৰে ইউনিক এটা যোৰা হয়। ব্লাউজৰ পিচটোত এনেকুৱা ছেমি ৱাৰ্কত থাকিব, ছেমি হেভি ৱাৰ্ক হয়। এখন চাদৰ, মেখেলা আৰু ব্লাউজৰ পিচ দেখাই আছোঁ। এইটো পিন্ধিলে নহয় জাষ্ট ৱাও এটা লুক আহিব। প্ৰাইচ আহিব 10,900। এইখন আছে মেখেলা, মেখেলাখনো যথেষ্ট হেভিকৈ আছে, দেখিছে, মেখেলাখন যথেষ্ট হেভিকৈ আছে। আৰু ইয়াৰে ছাইডৰ পটিখিনি এনেকুৱা কপাৰত থাকিব, শুৱালকুছি লেপটেষ্টেড আছে, বিশুদ্ধ শুৱালকুছিৰ কাপোৰ হয়।
নেক্সট এটা দেখাই আছোঁ আপোনাক পিংকত দেখাই আছোঁ। পিংকত আপোনাৰ কেঁচা পাত পিয়ৰ পাটৰ যোৰা দেখাই আছোঁ, বৰ ধুনীয়া হয়। পিংকত আপোনাৰ চিলভাৰ গুণাত ৰাণী পিংক কালাৰ ৱৰ্ক কৰা থাকিব। ইয়াৰে কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া হয়, উইথ শুৱালকুছি লেপটেষ্টেড থাকিব। এইটো আছে আপোনাৰ আঁচলৰ ডিজাইন, চিলভাৰত পিংক মিনা আছে আৰু গোটেই বডিটোতে এনেকুৱা চিলভাৰ এণ্ড পিংকত ৱৰ্ক কৰা থাকিব। এক্সক্লুচিভ ডিজাইন এটা হয় আৰু খুব ধুনীয়া। ছাইডৰ পটিখিনি দেখাই দি আছোঁ। এইখিনি আছে আপোনাৰ ছাইডৰ পটি আৰু ব্লাউজৰ পিচ চিম্পল পাৰি দিয়া থাকিব। আৰু এইখন আছে কিন্তু মেখেলাখনো খুব ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব। মেখেলা আৰু ব্লাউজৰ পিচটো আপোনাৰ পিয়ৰ পাটৰ হ'ব, এক্সক্লুচিভ ছেট হয়। চাব এইখন আছে পিয়ৰ পাটৰ, বহুত বেছি ধুনীয়া হয়। আৰু ইয়াৰে ব্লাউজ পিচটো দেখাই দিলোঁ ন। এইটো যোৰা আপোনালোকে ল'ব পাৰিব 9,900ত। যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। আৰু এটা যোৰা দেখাই আছোঁ, পিয়ৰ কেঁচা পাট বাই পিয়ৰ পাটৰ যোৰা হয়, অনলি 9,500ত ল'ব পাৰিব। খুবেই ধুনীয়া চি গ্ৰীণ কালাৰত কপাৰ গুণাত ৱৰ্ক কৰা আছে, পিয়ৰ শুৱালকুছি লেপটেষ্টেড আছে। এইটো আছে আপোনাৰ আঁচলৰ ডিজাইন, গুণাত ৱৰ্ক কৰা আছে আৰু গোটেই বডিটোতে কিন্তু গুণা ৱৰ্ক কৰা থাকিব, খুব ধুনীয়া। ছাইডৰ পটিখিনি এনেকুৱা আকাশী কালাৰত গুণা ৱৰ্ক কৰা থাকিব। আৰু এইখন আছে মেখেলাখনো আপোনাৰ যথেষ্ট হেভিকৈ ৱৰ্ক কৰা থাকিব। পিয়ৰ পাটৰ মেখেলা আৰু ব্লাউজৰ পিচটো আপোনাৰ পিয়ৰ পাটৰ হ'ব। এয়া আছে ব্লাউজৰ পিচ, ছেমি ৱৰ্কত থাকিব। যোৰাটো ল'ব পাৰিব আপোনালোকে 9,500ত। এইটো কিন্তু কালাৰটো লাইট এটা চি গ্ৰীণ কালাৰ হয়, ব্লু আহিছে, বাট কালাৰটো লাইট চি গ্ৰীণ কালাৰ হ'ব। আৰু এটা কালাৰ দেখাই আছোঁ লাইট ব্লু কালাৰত, খুব ধুনীয়া চিলভাৰত আপোনাৰ ব্লু মিনা দিয়া আছে। বহুত বেছি প্ৰিটি হয় ছেটটো। এই ছেটটো যিমানবাৰ আহি থাকে সিমানবাৰে আমাৰ চ'ল্ড আউট হৈ যায় আৰু সদায় ষ্টক ইন থাকিবই লাগে। মানে বহুতে আহি কেনে ফটোটো লৈ পেলাই বিচাৰি থাকে, বাইদেউ এইযোৰ কাপোৰ আছে নেকি। এইটো আকৌ ৰিষ্টক হ'লে 2 পিচ লাইট ব্লু কালাৰত আছে, ব্লুত চিলভাৰ ৱৰ্ক কৰা থাকিব, খুব ধুনীয়া ফ্লাৱাৰ মটিভত আছে। এইখন চাদৰ, মই মেখেলা আৰু ব্লাউজৰ পিচটো দেখাই আছোঁ। এইখন আছে কিন্তু ব্লাউজৰ পিচটো মই দেখাই দিলোঁ। ইয়াৰে ছাইডৰ পটিখিনি আপোনাৰ দেখাই দিওঁ। এইখন আছে মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব। আৰু এইকেইটা আছে ছাইডৰ পটি, চিলভাৰ গুণাত ৱৰ্ক কৰা আছে। 9,900ত ল'ব পাৰিব। ভাল লাগিছে যদি আমাৰ অনলাইনত যিটো নাম্বাৰ আছে স্ক্ৰীণত দিয়া নাম্বাৰ, সেইটোত বুক কৰিব পাৰিব, নহ'লে আমাৰ ইয়াত ভিজিট কৰিও আপোনালোকে ধুনীয়া কাপোৰ ল'ব পাৰিব। ধুনীয়া ডাইট টচৰ যোৰা দেখাই আছোঁ, খুব ধুনীয়া। এইটো কপৌ ফুলৰ ৱৰ্কত থাকিব, বিৰাট বেছি ধুনীয়া হয়। আৰু কালাৰটো যে ইমান ইউনিক হয় ন, বহুত ইউনিক। এইটো ছাইডটো দে, সেইটো এইখন চাব। এইটো আছে আপোনাৰ আঁচলৰ ডিজাইন, পিংক এণ্ড ব্লুত কপৌ ফুলৰ ৱৰ্ক কৰা থাকিব আৰু গোটেই বডিটোতে সৰু ব্লু ৱৰ্ক কৰা থাকিব। ইয়াৰ কালাৰটো কিন্তু এটা নিউড পিংক যিটো কালাৰ হয়, সেইটো নিউড পিংকত আছে। এইখন চাদৰ, মেখেলা আৰু ব্লাউজৰ পিচ দেখাই দিওঁ মই, বৰ ধুনীয়া যোৰা হয়। এইটো মানে এইখন হৈছে আঁচলৰ ডিজাইন, দেখিছে, বৰ ধুনীয়া যোৰা হয়। স্পেচিয়েলি কম্বিনেশ্যনটো ইমান ধুনীয়া। এইখন আছে কিন্তু মেখেলাখনো চাব আপোনাৰ যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে। দেখিছে এইযোৰ কাপোৰ পিন্ধিলে যে ইমান ধুনীয়া লাগিব নহয়, বহুত ধুনীয়া লাগিব। মেখেলাখন যথেষ্ট হেভিকৈ আছে। আৰু ব্লাউজৰ পিচটো দেখাই দিওঁ। ব্লাউজৰ পিচটোত কিন্তু এনেকুৱা ছেমি ৱৰ্কত থাকিব, সম্পূৰ্ণ আপোনাৰ থ্ৰেড ৱৰ্কৰ হয়, খুব ধুনীয়া যোৰা হয়। মাত্ৰ ল'ব পাৰিব আপোনালোকে 7,500ত। ৰেডি কৰাৰ পিছত যে ইয়াৰ লুকটো ইমান ধুনীয়া আহিব। এইটো এটা ডাইট টচৰ যোৰা দেখাই আছোঁ, ল'ব পাৰিব 5,550ত। চাদৰখন আপোনাৰ চিলোৱা আছে, খুব ধুনীয়া হয়। ইয়াৰে কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া হয়। মগৰ বুটাত আপোনাৰ মাৰুণ এণ্ড চিলভাৰত ৱৰ্ক কৰা আছে। যিহেতু এতিয়া ৱেডিং ছিজন চলি আছে, চ' আমি যিমান পাৰিছোঁ পিয়ৰৰ কালেকশ্যনখিনি নতুন আধুনিক ডিজাইনত, মানে একদম আধুনিক ডিজাইনত আনিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পাইছে আমাৰ কালেকশ্যনখিনি, আমাৰ ইয়াত আহি ভিজিট কৰি ল'ব পাৰিব, নহ'লে অনলাইন ল'ব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়া এটা লাইক প্ৰেছ কৰি দিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। নেক্সট এটা যোৰা দেখাই আছোঁ, খুব ধুনীয়া গ্ৰীণত আছে। গ্ৰীণত আপোনাৰ নেভি ব্লু এণ্ড হোৱাইটত ৱৰ্ক কৰা থাকিব। এই কালাৰ কম্বিনেশ্যনটো আটাইতকৈ ধুনীয়া হয়। কম্বিনেশ্যন দেখিছে, নেভি ব্লু এণ্ড হোৱাইটত, গোটেই বডিটোতে নেভি ব্লু এণ্ড হোৱাইটত বুটা দিয়া থাকিব। চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ হৈ আছে, চিল্ক মাৰ্ক চাৰ্টিফাইড থাকিব। এইখন আছে মেখেলা, ল'ব পাৰিব মাত্ৰ 5,550ত। এইখন মেখেলা, ব্লাউজৰ পিচটোত কিন্তু চিম্পল পাৰি দিয়া থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন হয় ইয়াৰে। এয়া দেখিছে, এইটো হৈছে ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ কম্বিনেশ্যন দেখাই আছোঁ, পিংকত আছে। পিংকত আপোনাৰ হোৱাইট এণ্ড কপাৰত আছে। এইটো আপোনাৰ চৰাই ডিজাইনত দিয়া থাকিব। এইটো চাব, খুব ধুনীয়া হয়।
কপাৰত আপোনাৰ হোৱাইটত ৱৰ্ক কৰা আছে ডাক ডিজাইনটো আছে সৰি দেই এইটো চৰাই ডিজাইন নহয় ডাক ডিজাইনটো হয় সাইডৰ পটিখিনি এনেকুৱা হোৱাইটত আছে সিঙ্গল পিস এতিয়া ৰিষ্টক হৈছে এক পিস আপোনালোকে ল'ব পাৰিব এখন হৈছে মেখেলা মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে দেখিছে আৰু ব্লাউজৰ পিছটোত কিন্তু এনেকুৱা সিম্পল এটা পাৰি দিয়া থাকিব হোৱাইটত নেক্সট এটা কালাৰ দেখাই আছো লাইট ব্লুত আছে লাইট ব্লুত আপোনাৰ নেভি ব্লু এণ্ড হোৱাইটত ৱৰ্ক কৰা থাকিব এইটো এটা বৰ ধুনীয়া জোৰা হয় বহুত বেছি ধুনীয়া জোৰা লাইট ব্লুত নেভি ব্লু এণ্ড সিলভাৰত আছে আৰু গোটেই বডিটোতে এনেকুৱা নেভি ব্লু এণ্ড সিলভাৰত ৱৰ্ক কৰা থাকিব সৰু সৰু বুটা আছে চাদৰখন ৰেডি টু ৱেৰ হৈ আছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5550ত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাক স্ক্ৰীনত দিয়া নাম্বাৰটো যোগাযোগ কৰিব পাৰে ব্লাউজৰ পিছটো আছে এনেকুৱা সিম্পল দুটা পাৰি দিয়া থাকিব খুব ধুনীয়া সেট হয় আৰু কিছুমান ধুনীয়া ধুনীয়া দেখাই আছো পিয়ৰ আসাম সিল্কৰ জোৰা পিয়ৰ পাটত আপোনাৰ এইটো ফাৰ্ষ্ট দেখাই আছো পেষ্টেল শেডত এই শেডটো কিন্তু বৰ ধুনীয়া হয় আপোনালোকে এই শেডটোত বহুতে বিচাৰিছিলে অলপ কম ৰেঞ্জৰ ভিতৰত পিয়ৰ আসাম সিল্ক হয় শুৱালকুছি লেপটেষ্টেড থাকিব পিংকটো যে ইমান ধুনীয়া পিংক হয় পেষ্টেল একদম পেষ্টেল কালাৰটো যেটো পেষ্টেল কালাৰ শেডত আছে কপাৰত আপোনাৰ লাইট পিংক মিনা কৰা হৈছে মিনাটো কৰা হৈছে কপাৰত আপোনাৰ লাইট পিংক গোটেই বডিটোতে এনেকুৱা ৱৰ্ক কৰা থাকিব ৰেডি হোৱাৰ পিছত জোৰাটো আৰু বেছি ধুনীয়া লাগিব এখন চাদৰ শুৱালকুছি লেপটেষ্টেড থাকিব এইকেইটা আছে আপোনাৰ সাইডৰ পটি আৰু ব্লাউজৰ পিস সাইডৰ পটি আৰু ব্লাউজৰ পিস এতিয়া মেখেলাখন দেখাই আছো এখন চাব মেখেলাখনো বৰ ধুনীয়াকৈ ৱৰ্ক কৰা আছে ইয়াৰে এখন হৈছে মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব দেখিছে বহুত হেভিকৈ ৱৰ্ক কৰা আছে আৰু শুৱালকুছি লেপটেষ্টেড থাকিব জোৰাটো আপোনালোকে ল'ব পাৰিব 9999ত 9999ত ল'ব পাৰিব জোৰাটো নেক্সট এটা দেখাই আছো এইটো এটা আছে বেবি পিংকত গুনাৰ লগত পাৰ্পল মিনা দিয়া থাকিব ল'ব পাৰিব জোৰাটো আপোনালোকে 9500ত বেবি পিংকত এনেকৈ গুনাত আপোনাৰ পাৰ্পল এণ্ড লেভেণ্ডাৰ টাইপৰ কালাৰ আছে আৰু বেবি পিংকত মিনা দিয়া আছে গোটেই বডিটোতে গুনাত আপোনাৰ লেভেণ্ডাৰ এণ্ড পিংকত মিনা দিয়া থাকিব খুব ধুনীয়া হয় এই জোৰাটো কালাৰ কম্বিনেশ্যনো ইয়াৰে ইমান ধুনীয়া হয় এখন চাদৰ আৰু এখন আছে মেখেলা ব্লাউজৰ পিছটো আপোনাৰ সেমি পাৰি দিয়া থাকিব 9500ত ল'ব পাৰিব শুৱালকুছি লেপটেষ্টেড থাকিব নেক্সট এটা দেখাই আছো বৰ ধুনীয়া জোৰা হয় এইটো আছে আপোনাৰ পিস্তা গ্ৰীণ কালাৰত আপোনাৰ কপাৰ এণ্ড পিংকত ৱৰ্ক কৰা থাকিব বৰ ধুনীয়া জোৰা হয় এইটো চাব গোটেই বডিটোতে ৱৰ্ক কৰা আছে এইটো এক লাইনৰ বুটা দিয়া থাকিব এইটো স্পেশালি আমাৰ ইয়াত আহিলে বিয়াৰ বজাৰ কৰিবলৈ এইটো হাহুমাক গিফ্ট দিবৰ কাৰণে বা নিজৰ মাৰ কাৰণে বহুত লয় কিন্তু লাইট কালাৰত আছে জোৰাটো বহুত ধুনীয়া সদায় অৰ্ডাৰ আহি থাকে মোৰ এইটো জোৰা এখন চাদৰ আৰু লুকটো মানে ইমান মানে ইউনিক আহে এইটো জোৰাৰ লগত এখন চাদৰ এখন আছে মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে আৰু ব্লাউজৰ পিছটো এনেকুৱা সেমি ৱৰ্কত আছে ল'ব পাৰিব 9900ত শুৱালকুছি লেপটেষ্টেড থাকিব এইটো আছে পিংকত আপোনাৰ কপাৰ গুনাত মাৰুন কালাৰ মিনা দিয়া আছে এইটো কিন্তু হেভি ৱৰ্কত আছে কপাৰ গুনাত মাৰুন মিনা আছে পিয়ৰ শুৱালকুছি লেপটেষ্টেড জোৰা হয় গোটেই বডিতে ৱৰ্ক কৰা থাকিব 11900ত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব কিন্তু জোৰাটো এখন চাদৰ মেখেলা আৰু ব্লাউজৰ পিছ দেখাই আছো এখন আছে মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে এইখনো মেখেলা আৰু ব্লাউজৰ পিছটো দেখিছে এনেকুৱা সেমি ৱৰ্কত আছে বৰ ধুনীয়া হয় জোৰাটো ৰেডি টু ৱেৰ কৰাৰ পিছত এইটো বহুত ধুনীয়া লাগে আৰু স্পেশালি জোৰোণৰ কাৰণে এইটো কাপোৰ আমাৰ বহুত বেছি অৰ্ডাৰ আহি থাকে নেক্সট এটা জোৰা দেখাই আছো আপোনালোকক এইটো আছে পিংকত সিম্পলত ৱৰ্ক কৰা আছে এই লতা বুটাটো দেখিছেনে বহুত অৰ্ডাৰ আহি থাকে গুনাত আপোনাৰ ৰয়েল ব্লু কালাৰৰ মিনা দিয়া থাকিব এইখন হৈছে চাদৰখন আৰু গোটেই বডিটোতে কিন্তু এনেকুৱা গুনাত ৰয়েল ব্লু কালাৰৰ মিনা থাকিব সিম্পলত বহুত ধুনীয়া হয় জোৰাটো 9900ত ল'ব পাৰিব উইথ শুৱালকুছি লেপটেষ্টেড থাকিব এইকেইটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিছটো তেনেকুৱা পাৰি দিয়া থাকিব গুনাত মিনা খুব ধুনীয়া হয় আৰু এইবিলাক সিলোৱাৰ পিছত আৰু লুকটোও বহুত ধুনীয়া আহে আজিকালি বহুত কইনাই এনেকুৱা মগৰ বুটাটো পিন্ধি মানে বহুত ভাল পায় নেক্সট এটা দেখাই আছো কালাৰটো বৰ ধুনীয়া এইটো আছে আপোনাৰ পিচ কালাৰত
এইটো আছে পিচ কালাৰত কপাৰত ৰেড মিনা দিয়া থাকিব এই কালাৰ কম্বিনেশ্যনটো কিন্তু বহুত ধুনীয়া হয় এইটো গোটেই বডিটোতে এনেকৈ কপাৰ এণ্ড ৰেডত ৱৰ্ক কৰা আছে খুব ধুনীয়া হয় এয়া চাব কাপোৰযোৰ বহুত বেছি হেভিকৈ আছে গোটেই বডিটোতে এনেকুৱা কপাৰ এণ্ড ৰেডত আছে ছাইডৰ পটিখিনি এনেকুৱা কপাৰ এণ্ড ৰেড এণ্ড ব্লাউজ পিচটো তেনেকুৱা 4টা পটি দিয়া থাকিব এখন চাদৰখন আৰু মেখেলা আৰু ব্লাউজৰ পিচ দেখাই আছোঁ মই ব্লাউজৰ পিচটো দেখাই দিলোঁ ছাইডৰ পটিও দেখাই দিলোঁ এখন আছে মেখেলা কালাৰটো যে এনেকুৱা পিচ কালাৰত আহিব আৰু চিলোৱাৰ পিছত ইয়াৰে লুকটো বহুত বেছি ধুনীয়া লাগে আৰু একদম কি ক'ম হেভি এটা লুক আহে এখন মেখেলা যোৰাটো আপোনালোকে ৰেডি টু ৱেৰ পাব 11,900ত